নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো লালি দলঙৰ সন্মুখত। লালি দলং হৈছে বৰবৰী চাৰিআলিৰ পৰা মুৰিগাঁওলৈ যোৱা যি সংযোগী দলং। এই দলঙৰ ওচৰতে মই বৰ্তমান উপস্থিত আছো আৰু লালি দলং দলি পৰা বহুত দিন হ'ল মেৰামতিৰ কাম চলি আছে যদিও যাতায়াতৰ বাবে ৰাস্তা বনাই দিছে, মানুহ অহা যোৱাৰ বাবে যি ৰাস্তা বনাই দিছে, এই ৰাস্তাৰ অৱস্থা বৰ্তমান বহুত বেয়া। যি বাঁহৰ সাঁকো বনাইছে, এই বাঁহৰ সাঁকো দি সাধাৰণ মানুহ অহা যোৱাত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই ৰাস্তাৰে যি ৰাস্তা বনাই দিছে, এই ৰাস্তাৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সাধাৰণ ৰাইজো অহা যোৱাত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। বাঁহৰ সাঁকোৰ অৱস্থা আপোনালোকক দেখুৱাইছো, এই চাওক ভাঙি গৈছে, নিতৌ এক্সিডেণ্ট হ'বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। আৰু আপোনালোকক যি ৰাস্তা বনাই দিছে, এই ৰাস্তাৰো আপোনালোকক মই পৰিৱেশ দেখুৱাম। যেনেকে বনাব লাগে ঠিক তেনেকে বনোৱা নাই, মাটি বহুত কম হৈ আছে, যাৰ কাৰণে নেকি মানুহ অহা যোৱা কৰিব নোৱাৰে। আৰু অলপ বৰষুণ দিলেই ইফালে মানুহ অহা যোৱা কৰিব নোৱাৰে। লাখুৰিঘাট বজাৰলৈ যাব লগা হ'লে বহুতখিনি ঠাই এই সৰ্বসাধাৰণ ৰাইজে ঘূৰি যাব লাগে। আপোনালোকক মই ৰাস্তাৰ যি দুৰৱস্থা আপোনালোকক দেখুৱাম। এই যি ৰাস্তা, এই ৰাস্তাৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু হাজাৰ হাজাৰ ৰাইজ অহা যোৱা কৰে। নিতৌ ডেইলি এই এক্সিডেণ্ট হোৱা দেখা যায়। এই ৰাস্তাৰে যিসকল ৰাইজ অহা যোৱা কৰে, এই পথেৰে মানুহ অহা যোৱা কৰাত অসুবিধা হয়নে? হয়, অসুবিধা হয়। দলং দলি পৰিছে, ভাঙি যোৱা বহুত দিন হ'ল। দলঙৰ কাম চাইছো চলি আছে, কিন্তু এই পথটোত আৰু এই ৰাস্তাত আৰু মাটিৰ প্ৰয়োজন আছে নে নাই? বহুত গাড়ী এক্সিডেণ্ট হৈ আছে। ডেইলি এক্সিডেণ্ট হয়? ডেইলি এক্সিডেণ্ট হয়। মানুহ চাওকচোন, নামিব নোৱাৰে। আৰু মানুহ আছে খুদক যাব নোৱাৰে, নাই, বৰ অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। এই চাংটোও ভাঙি গৈছে, যি বাঁহৰ সাঁকো এইটো ভাঙি গৈছে। অসুবিধাটো সদায় হৈ আছে। কি মাটি দিলে ঠিক হৈ যাব নে? মাটি অলপ দিলে যেনে তেনে চলিব পাৰে, হ'লে দলংটো হ'ব লাগে। দলঙৰ কাম চলি আছে শুনিছো, কিন্তু এই পথত আৰু এই ৰাস্তাত আৰু মাটিৰ প্ৰয়োজন আছে। আৰু এই ৰাস্তাত মাটি পেলালে হয়তো মানুহ অহা যোৱা কৰাত অলপ হ'লেও সুবিধা হ'ব। হয়, দলঙৰ নিৰ্মাণ কাম চলি আছে যদিও মই এটা কথা ক'ব বিচাৰো, যিজনে ঠিকা পাইছে এই ঠিকাদাৰজনক মই সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাম যে এই যি ৰাস্তা আপোনালোকে বনাই দিছে ৰাইজ অহা যোৱাৰ বাবে, এই ৰাস্তাত বহু অসুবিধাৰ সন্মুখীন হৈ আছে বৰ্তমান সময়ত। যি বাঁহৰ সাঁকো বনাই দিছিলে আপোনালোকে অহা যোৱাৰ বাবে, এই বাঁহৰ সাঁকোৰ অৱস্থা বেয়া হৈ আছে। আপোনালোকে অতি সোনকালে এই বাঁহৰ সাঁকোটো আকৌ নতুনকে বনাই দিয়ক, তাৰে আহ্বান জনাইছো। উঠিব নোৱাৰে, নামিব নোৱাৰে, আপোনালোকে অলপ মাটি পেলাই যাতে মানুহ অহা যোৱা কৰিব পাৰে তাৰ ব্যৱস্থা যদি কৰি দিয়ে নিশ্চয় ভাল হ'ব, তাৰেই কামনা কৰিছো। ধন্যবাদ।